Hello everyone. দুদিনমান আগতে ফ্লিপকাৰ্টত এটা মোবাইল অৰ্ডাৰ দিছিলোঁ। মোবাইলটো আজি আহি পালে। ভাবিলোঁ আজি মোবাইলটো আনবক্সিং কৰি দেখুৱাও। মোৰ মোবাইলটো হৈছে Realme 10 Pro 5G। তেন্তে আহক মোৰ লগতে আপোনালোকে মোবাইলটো চাওক, কেনেকুৱা লাগিছে জনাব। এয়া চাওক মোবাইলটো। ইয়াত এখন আছে প্ৰথমে বেক কভাৰ। এতিয়া মোবাইলটো দেখুৱাম। মোবাইলটো ধুনীয়া এটা প্লাষ্টিকত ভৰোৱা আছে আৰু মোবাইলটো 6.72 ইঞ্চ ফুল HD আৰু প্লাছ LCD ডিসপ্লে হয়। মোবাইলটোৰ RAM হৈছে 8GB আৰু ROM হৈছে 128GB। প্ৰচেছৰ স্নেপড্ৰেগন আৰু ৰিয়াৰ কেমেৰা আছে আপোনাৰ 108+2MP আৰু ফ্ৰণ্টত আছে 16MP। আৰু মোবাইলটো চাওক, বেক সাইডটো ইমান ধুনীয়া, মানে মোৰ বহুত ভাল লাগিছে বেক সাইডটো। আৰু এয়া নিউ মোবাইলৰ ফটো, কেনেকুৱা লাগিছে জনাব।